নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই পৰাগ দাস। লেটছ গো। এতিয়া মই উপস্থিত আছোঁ ছয়গাঁও ৰেল ষ্টেচনত। বহুত দিন হ'ল ভিডিঅ'বোৰ বনোৱা নাই। এতিয়া ভিডিঅ' এটা দিম বুলি ভাবিছোঁ। কিমান আৰু থাকিম ঘৰত, মানে বিৰাট গৰম। আহিলোঁ আৰু অলপ ফুৰিবলৈ। আৰু যাবি না যাম। যো লেটছ গো। আমি গাঁৱৰ এখন ঠাইত, গাঁৱৰ ভিতৰৰ ঠাইত আহি ইয়াত দলঙত বহি দিলোঁ। চিপ খাইছোঁ, চিপ খাব নেকি? এতিয়া ভাল লাগে গাঁৱৰ পিনে মাজে মাজে ফুৰিব আহিলে, ভাল লাগে আৰু মানে। হাইৱে পালোঁ, এতিয়া ৰ'দটোও কমিছে। মানে এতিয়াখানি যিটো এটা গৰম দিছিল না, ক'ব লাগিব আৰু। এতিয়া বৰষুণ আহিব নেকি হাৰ্ডি? বৰষুণ আহিব ঠিক নাই, বতৰো কেনাইছোঁ কৰে। নাই, এই বৰষুণটো ঠিক নাই, আহিব পাৰে মানে। এতিয়া অলপ ভোকো লাগিছে মানে, কিবা খাই হ'ব অলপ। পাৰি যাবি? যো আগত দেখিছোঁ চব বন্ধুসকল ভিডিঅ'টো চাই থাকক শেষলৈকে। এতিয়া বঢ়িয়া লাগিছে, ৰ'দটো নহয়, মজা লাগিছে। এতিয়া গৈছোঁ হাৰ্ডি আৰু মই। হাৰ্ডি পাছত বহিছে, ইয়াক মোবাইলটো দিছোঁ ল'বলৈ, মানে মোৰ গপ নাই ন, সেইকাৰণে মোবাইলতে কৰিছোঁ ভিডিঅ'টো। যাই পাম আৰু বন্ধুসকল, বেছি টাইম নাই। কিবা এটা খাই লওঁ, পৰঠাকে খাওঁ নেকি, পৰঠা খাই লওঁ। এতিয়া বামুণীগাঁও পালোঁ। পৰঠা কোনখনত খাওঁ? অলপ আগৰ পৰা ঘূৰি আহিবা। এতিয়া আমি আহি পালোঁ পৰঠা খোৱাত। অকণ বিৰাট গৰম। বন্ধুসকল, এতিয়া আমি যাইছোঁ ঘৰলৈ। ৰাতিপুৱাই ওলাই আহিছোঁ, একো খোৱা নাই। যি দুখন পৰঠাই খালোঁ। এতিয়া ঘৰত যাওঁ, গাও পাওঁ ধুওঁ, অলপ ৰেষ্ট লওঁ। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পেলাই কমেণ্টত জনাব। এনেই আজি দিনটো যেনে তেনে কটালোঁ আৰু, মানে অলপ হাই ডিম তামচাৰে ফূৰ্তি যা তা কৰিলোঁ আৰু ভিডিঅ'টোত। কি কৰিলোঁ মই গম পোৱা নাই এতিয়ালৈকে। মানে লাষ্ট ষ্টাৰ্টিঙত অলপ ইয়াত ৰখি দিলোঁ। এতিয়া গাড়ীখনৰ ওপৰত যদি কিবা ভিডিঅ' লাগে
কমেণ্টত জনাব মাইনাছ টেষ্ট হওক টপ স্পীড হওক সেইখিনি কমেণ্টত জনাব কৈ দিব ভিডিঅ'টো পাই যাব টেনশ্যন ল'ব নালাগে এতিয়ালৈ বাই বাই